আমি মেজি প্ৰস্তুতি চলাই থকা হৈছে এয়া আপোনালোকে দেখিছে আমাৰ মাজত আছে এয়া দেখিছে এয়া সম্পূৰ্ণৰূপে আমাৰ উঠি হৈছে প্ৰতি বছৰৰ দৰে যি মাঘৰ বিহুৰ যি উৰুকাৰ দিনা মেজি সজা হয় আমি মেজি পৰ্ব চলি আছে আমাৰ এই ৰাজেশ দাই চলাই আছে মেজি ৰাজেশ দা কেনেকুৱা চলিছে কাৰ্যসূচী আমাৰ আছে এয়া ভাইটি কেনেকুৱা লাগিছে তুমি খৰি ফলা কাম চলি আছে ন তাৰ লগে লগে আমাৰ যি খিচিৰি পৰ্ব ৰখা হৈছে এসাঁজি খিচিৰি এয়া খিচিৰি বনাই থকা হৈছে আপোনালোকে চব প্ৰতি বছৰে এনেকুৱা এটা বৰ্ণাঢ্য আয়োজন কৰা হয় যিহেতু নপমোৱা এই যোৰহাটৰ এডোখৰ ঠাই যিডোখৰ ঠাই নপমোৱাৰ ৰূপে পৰিচিত আছে আমি প্ৰতি বছৰে বিভিন্ন কাৰ্যসূচী ইয়াত হাতত লোৱা হয় আজি আছে এয়া দেখিছে আপোনালোকে আমি খিচিৰি পৰ্ব আমাৰ মোহন দাসে ইয়াত তৈয়াৰ কৰি থকা হৈছে দেখাত অকণমান চুলিটো মানে পকা হ'লেও কিন্তু ডেকা মানুহ দেই এজন কি জনাব আপুনি মন্তব্য মইনো কি জানো পৰম্পৰা ৰক্ষা কৰি এই ল'ৰাকেইটাক খিচিৰি মুঠি বনাই দিয়ে আমাৰ নিয়মে ৰাতিপুৱা মেজিও পতা হয় তাতে খিচিৰি ভাগো খোৱা হয় এই কৰ্মভাগী মই জড়িত আজি 20-25 বছৰৰ পৰা জড়িত হৈ আছো আপোনালোকক ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলো ধন্যবাদ এয়া দেখিছে আমাৰ চলাই থকা হৈছে তাৰ লগে লগে ইয়াত ডিম দেখাইছে এইটো চাওক আপোনালোকে এইটো ডিম আপোনালোকে যদি মন কৰিছে ইয়াৰ পৰা অলপ খাব পাৰিব দেখিছে ডিম আছে তাৰপিছত ইয়াত বেঙেনা দেখিছে আমাৰ ইয়াত বেঙেনা প্ৰস্তুতি চলাই থকা হৈছে এয়া কি হ'ব এইটো কি হ'ব বুলি ক'লে এইটো মানে বেঙেনা মানে এতিয়া ল'ৰাহঁতে এইটো পিটিকা কৰিব আলুৱে সৈতে এইটো পৰম্পৰা আৰু গৰৈ মাছো পুৰিছে কোনো লোকে গৰৈ মাছো খাব কিন্তু যিসকলে গৰৈ মাছ নাখায় এই বেঙেনা পিটিকাৰ সৈতে তেওঁলোকে এই খিচিৰিও খাব এই ডিমৰ কথা কৈছিলে যে ক'ৰ ডিম বুলি ক'লে এইটো মানে ডিমৰ কোৱালিটি দুটা আছে এইটো চিণ্ডিকেটৰ কণী নহয় এইটো চিণ্ডিকেটৰ বাহুবলীৰ কণী মতা কুকুৰা নে মাইকী কুকুৰা কণী এইটো মানে ফাৰ্মত কোনে পাৰিছে আমি দেখা নাই কিন্তু চাপ্লাই আহিছে আমি এতিয়া কিনিহে আনিছো গতিকে এইটো কোনে পাৰিছে আমি সেইটো ইমান বিশেষকৈ নাজানো দেই ধন্যবাদ তাৰ লগে লগে আছে আমাৰ কি জনাবা আমাৰ এয়া নিপেন আছে কি জনাবা নিপেন কি জনাবা তুমি নাই তোমাৰ বহুত অনুৰাগী আছে কোৱা কি জনাবা তাৰ লগে লগে আছে আমাৰ যুৱকসকল আছে তোমালোকৰ মন্তব্য কি থাকিব আয়ুষ কি কোৱা কি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আজি আৰু মেজিক কিমান টাইমৰ পৰা সাজি আছে মই ৰাতিপুৱা 7টাতে আহিলো আৰু তাৰপৰা তেতিয়া কাম কৰি আছো এতিয়া পানী আহিছো তাৰপৰা গৈ এতিয়া বহুত মানুহে কাম কৰিছে চাইছো এটাকে এই খৰি ফলা পৰ্ব চলি আছে আমাৰ ভাইটিসকলে কিন্তু গেম খেলি আছে কিবা গেম খেলি আছে নে আমাৰ সৌৰভ আছে সৌৰভ কি জনাবা আমি অলপ ৰেষ্ট লৈছো সকলোৱে ভোগালী বিহু শুভেচ্ছা থাকিল হয় সেয়াই ক'ব বিচাৰিছো আৰু এই খৰি ফালি জাষ্ট বহিছে এইবিলাক ফালি আছে এয়া জয় অম্বলা চলি আছে ডাঙৰ কুণ্ডা দিয়া হৈছে আপোনালোকে দেখা পাই আছে এইখিনি মুহূৰ্তত আমাৰ টিকুৱে এটা গান গাব টিকু গান এটা গাই দিয়া 1 2 3 আমি কাৰ্যসূচী হাতত লৈ আছো ইতিমধ্যে আপোনালোকে দেখা পাইছে আমি এয়া মেজি বনাই থকা হৈছে চাৰিওকাষে চাওক আপোনালোকে মেজি কেনেদৰে বনাই ৰখা হৈছে আপোনাৰ সাহসী যুৱকে কেনেকৈ ওপৰলৈ উঠি পৰম্পৰা ৰক্ষা কৰিব কাৰণে তেখেতক আমি ধন্যবাদ দিছো ওপৰলৈ চাওক আপুনি সেইজন চাওক জয় হৰি বোলা আমি তেখেতক ধন্যবাদ দিছো যাতে সুকলমে 50 ফুট ওপৰৰ পৰা তেওঁ নামি আহে চাওক আপুনি এইটো কিমান ফুট আছে এইটো 50 ফুট বা বহুত ওখ গৈছে